নমস্কাৰ ত্ৰিবেণী খবৰলৈ আপোনাক স্বাগতম মই অজিত দাস 1951 চনৰ পিছত অবৈধভাৱে অসমত প্ৰৱেশ কৰা বিদেশী বহিষ্কাৰৰ বাবে 1979 চনত বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হৈছিল হেয়া আছিল খিলঞ্জীয়া অসমীয়াৰ বাবে ভয়াবহ দুঃসময় 1985 চনত আন্দোলনৰ নেতৃত্বই অসম চুক্তিৰে আন্দোলন সমাপ্ত হোৱা বুলি ঘোষণা কৰিছিল 1985 চনৰ পৰা বৰ্তমানলৈ দীঘলীয়া এই 40 বছৰত অসমত এজিপি কংগ্ৰেছ বিজেপি দলে চৰকাৰ গঠন কৰিলে কোনেও অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰৰ একো ফলপ্ৰসূ ব্যৱস্থা লোৱা দেখা নগ'ল বৰঞ্চ অসমত বিদেশী বৃদ্ধিয়ে হোৱা দেখা গ'ল অসম চুক্তিখন সকলো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ বাবে এটি লাভজনক সঁজুলিত পৰিণত হ'ল 1985 চনৰ 14 আগষ্টত কেন্দ্ৰ আৰু ৰাজ্যৰ কংগ্ৰেছ চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত সমগ্ৰ অসমীয়াৰ ঐক্যতে খিলঞ্জীয়া অসমীয়াৰ ভৱিষ্যত নিৰ্ণয় কৰা সেই চুক্তিখন গভীৰ নিশা অতি জৰুৰীভাৱে কিয় সম্পাদন কৰিব লগা হৈছিল সেই কথা সাধাৰণ অসমীয়াই আজি 40 বছৰে জানিব পৰা নাই অথবা জানিবলৈ দিয়া হোৱা নাই সেই কথা আমি জানিব লাগিব অসম আন্দোলনত জড়িত হৈ আছিল অসমৰ বহু বিশিষ্ট শিক্ষাবিদ আইনজ্ঞ সাংবাদিক সাহিত্যিক বুদ্ধিজীৱী অসম আন্দোলনৰ দিক নিৰ্দেশক তথা অসমীয়াৰ অভিভাৱক বুলি মান্যতা পোৱা এইসকলৰ সৰহসংখ্যকে অসম চুক্তি সম্পৰ্কত কিয় নিমাত হৈ থাকিল সেই কথাও আজি 40 বছৰে আমাৰ বাবে ৰহস্য হৈ থাকিল সেয়াও আমি জানিব লাগিব 1983 চন আছিল অসম আন্দোলনৰ ভয়ংকৰ সময় সেই সময়ত অসমীয়াই অতি ওচৰৰ পৰাই দেখিছিল ৰাষ্ট্ৰসন্ত্ৰাস অসমীয়াৰ ওপৰত চলোৱা হৈছিল অকথ্য নিৰ্যাতন কাৰ প্ৰৰচনা অথবা কাৰ স্বাৰ্থত চলিছিল অসমীয়াৰ ওপৰত সেই নিৰ্যাতন সেয়াও আমি জানিব লাগিব উচ্চতম ন্যায়ালয়ে কোৱাৰ দৰে অসম চুক্তিখন সঁচাকৈ অসমীয়াই কৰা বুজাবুজিৰ চুক্তি নে অসমীয়াই চুক্তিখনৰ বিৰোধিতা কৰা নাছিল নে বিৰোধিতা কৰা বা বিৰোধিতা কৰিবলৈ চেষ্টা কৰা সকলক কোনো বিশেষ পক্ষ কৌশলৰে প্ৰতিহিত কৰি ৰাখিছিল এই কথাও আমি জানিব লাগিব এনেকুৱা অজস্ৰ কথা স্পষ্ট কৰিবলৈ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম এই সম্পৰ্কত আপোনাৰ ওচৰত থকা তথ্য পাতি আমালৈ প্ৰেৰণ কৰক আমাৰ সহায় হ'ব আজিলৈ ইমানেই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ